আজি এই অৰুণোদয় আঁচনিৰ প্ৰথম হিতাধিকাৰী হিচাপে আমি ঠিক কৰিছিলোঁ যে যোন পৰিয়ালত বিধৱা আই মাতৃ আছে, যোন পৰিয়ালত দিব্যাংগ সন্তান আছে, যি পৰিয়ালত বিয়া নোহোৱা ছোৱালী আছে আৰু যি পৰিয়ালত স্বামীৰ ঘৰৰ পৰা উভতি অহা মহিলা আছে, তেওঁলোকে এই আঁচনিখনৰ প্ৰথম অগ্ৰাধিকাৰ পাব। তাৰ ফলত চাউল আমাৰ বিনামূলীয়া হ'ল, দালি আধা দামত পালোঁ, চেনি আধা দামত পালোঁ, ফল মূলৰ এটা নিৰ্দিষ্ট খৰচ পালোঁ আৰু ঔষধৰ বাবেও 400 টকা আমাৰ পৰিয়ালটোত আহিলে। অৰ্থাৎ আজি আমাৰ অসমত চাউলৰ পৰা ঔষধলৈকে, দালিৰ পৰা চেনিলৈকে 22 লাখ পৰিয়ালক আজি আমি নিশ্চিত নিৰাপত্তা প্ৰদান কৰিব পাৰিম। ইয়াৰ লগে লগে এই আঁচনিখনৰ আন এটা দিশ হৈছে মহিলাৰ সবলীকৰণ। আমি জানো যে আমাৰ ঘৰত যেতিয়া বিধৱা আই মাতৃসকল থাকে, পৰিয়ালৰ আন সদস্যসকলৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত এই বিধৱা মহিলাসকলৰ আশা আকাংক্ষা কৰবাত হেৰাই যায়। যেতিয়া ঘৰত দিব্যাংগ ল'ৰা ছোৱালী থাকে, দেউতাক মাক জীয়াই থকা দিনলৈকে সেই ল'ৰা ছোৱালীৰ প্ৰতিপালন হয়, কিন্তু দেউতাক মাকৰ মৃত্যুৰ পিছত এই দিব্যাংগ সন্তানসকলে এক অনিশ্চিত ভৱিষ্যতৰ বাবে নিজক প্ৰস্তুত কৰাৰ প্ৰয়োজন হৈ পৰে। তাৰ লগে লগে আমাৰ যিসকল ছোৱালী ঘৰত অবিবাহিতা হৈ বিভিন্ন কাৰণত থাকি যায়, তেওঁলোকেও কেতিয়াবা নিজৰ নিৰাপত্তাৰ বাবে সন্দিহান হৈ পৰে। আৰু আনহাতে স্বামীৰ ঘৰৰ পৰা যদি কোনোবা মহিলা উভতি আহে, নিজৰ পিতৃগৃহতো তেওঁলোকে অনিশ্চিত ভৱিষ্যতৰ সন্মুখীন হ'বলগীয়া হয়। আজি এই অৰুণোদয় আঁচনিৰ প্ৰথম হিতাধিকাৰী হিচাপে আমি ঠিক কৰিছিলোঁ যে যোন পৰিয়ালত বিধৱা আই মাতৃ আছে, যোন পৰিয়ালত দিব্যাংগ সন্তান আছে, যি পৰিয়ালত বিয়া নোহোৱা ছোৱালী আছে আৰু যি পৰিয়ালত স্বামীৰ ঘৰৰ পৰা উভতি অহা মহিলা আছে, তেওঁলোকে এই আঁচনিখনৰ প্ৰথম অগ্ৰাধিকাৰ পাব। ইয়াৰ সকল বিধৱা মহিলা, এই যি দিব্যাংগ সন্তান, এই যি বিয়া নোহোৱা ছোৱালী, এই যি স্বামীৰ ঘৰৰ পৰা উভতি অহা ঘৰখনৰ ছোৱালীজনী, যিসকলে আজিলৈকে মনত দুখ আৰু কষ্টত জীয়াই আছিল, কৰবাত নহয় কৰবাত মনত এটা ইনফেৰিটি কমপ্লেক্স বা মনত পৰিয়ালৰ আন সদস্যসকলতকৈ মই যেন দুৰ্ভগীয়া, তেনেকুৱা এটা যি মনত ভাৱ আছিল, সেই ভাৱ আজিৰ পৰা আঁতৰি যাব। কাৰণ এই ব্যক্তিসকল মোৰ ঘৰত থকা কাৰণেই আজি চৰকাৰে মোক অৰুণোদয়ৰ বাবে নিৰ্বাচিত কৰিছে। আজি দিনটোৰ পিছত সেই যিসকল ব্যক্তি, যিসকল আই মাতৃ, যিসকল মোৰ ভণ্টি, যিসকল মোৰ বাইদেউ কৰবাত নহয় কৰবাত নিজকে অৱহেলিত হিচাপে ভাবিছিল, কৰবাত নহয় কৰবাত নিজক নিৰাশ্ৰয়া হিচাপে অনুভৱ কৰিছিল, কৰবাত নহয় কৰবাত নিজক পৰিয়ালে মৰম কৰাৰ পিছতো কৰবাত নহয় কৰবাত নিজক দুৰ্ভগীয়া বুলি অনুভৱ কৰিছিল, সেইসকলৰ জীৱনলৈ আজিৰ পৰাই এটা নিশ্চিত পৰিৱৰ্তন নামি আহিব, যি আছিল অৰুণোদয় আঁচনিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মানৱীয়, পবিত্ৰ আৰু মংগলময় দিশ।